হাতীৰ ৰেটতকৈ দীঘল তাক থকাৰ প্ৰাণীটোৰ নাম আপোনালোকে জানেনে? কুকলুঙা দেখিছেনে? মাছে বাৰু কিমান স্পীডত সাঁতুৰিব পাৰে? নমস্কাৰ বন্ধু বান্ধৱীসকল, ব্ৰেইন লগ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। আজি আকৌ কিছুমান জীৱ জগতৰ আচৰিত লগা তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পোৱাৰ উপৰিও কিছুমান নতুন নতুন কথা শিকিব পাৰিব। আৰু চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, কাৰণ আমি সদায় আপোনালোকলৈ এনেকুৱা নতুন নতুন তথ্য আনি থাকিম। তেনেহ'লে দেৰি নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ, আপোনালোকে বাৰু উট পক্ষী দেখিছেনে? ই হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ পক্ষী। ইয়াৰ চকু দুটাও বহুত ডাঙৰ হয়, কিন্তু ইয়াৰ মগজুটো ইয়াৰ চকুকেইটাতকৈ সৰু হয়। ২ নম্বৰ, আপোনালোকে হয়তো গৰুৰ গাখীৰ খাই সকলোৱে ভাল পায়। গৰুৰ গাখীৰ আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল। কিন্তু আপোনালোকে জানেনে, এজনী গাই গৰুৱে জীৱনকালত প্ৰায় ২ লাখ গ্লাছ গাখীৰ দিব পাৰে। ৩ নম্বৰ, হাতী হৈছে পৃথিৱীৰ ভূস্থলত থকা আটাইতকৈ ডাঙৰ জন্তু। কিন্তু আপুনি জানেনে, পৃথিৱীৰ গোটেই জন্তুবোৰৰ ভিতৰত হাতীয়ে হৈছে এনেকুৱা এটা জন্তু যিয়ে জাপ মাৰিব নোৱাৰে। ৪ নম্বৰ, কোৱালা এলেহুৱা জন্তু বুলি আগৰ ভিডিঅ'টোতো আমি উল্লেখ কৰিছোঁ। কিন্তু কোৱালাৰ আন এটা আচৰিত লগা কথা বাৰু আপোনালোকে জানেনে? ইয়াৰ ফিংগাৰ প্ৰিণ্ট মানুহৰ ফিংগাৰ প্ৰিণ্টৰ সৈতে প্ৰায় একে হয়। কেতিয়াবা ঘটনাস্থলীত কোৱালাৰ ফিংগাৰ প্ৰিণ্ট পালে পুলিচেও কনফিউজ হৈ যায়। ৫ নম্বৰ, আপোনালোকে ঘৰৰ ওচৰে পাজৰে বাদুলি উৰি ফুৰা দেখিছেই চাগে। কিন্তু বাদুলি আচলতে চৰাই নে জন্তু বাৰু? বাদুলি চৰাই নহয়, বাদুলি হৈছে একমাত্ৰ জন্তু যিয়ে উৰিব পাৰে। ৬ নম্বৰ, যদি আপুনি কেতিয়াবা ঘঁৰিয়ালৰ মুখত পৰে কি কৰিব বাৰু? আপোনালোকে ভাবিছে চাগে যি কৰিব ঘঁৰিয়ালটোৱেহে কৰিব। কিন্তু ঘঁৰিয়ালৰ মুখৰ পৰা বাচি অহাৰ এটা উপায় আছে। সেইটো হৈছে আপুনি যদি ঘঁৰিয়ালৰ চকুকেইটা আঙুলিৰে হেঁচি দিয়ে, ই আপোনাক লগে লগে এৰি দিব। ৭ নম্বৰ, আপোনালোকে বিচ্ছু বা বৃশ্চিক দেখিছেনে? যিয়ে সানিলে মানুহৰ তৎক্ষণাত মৃত্যু হ'ব পাৰে। কিন্তু বৃশ্চিকৰ এটা আচৰণ আছে, সেইটো হ'ল ইয়াৰ ওপৰত এটোপাল এলকহল পেলাই দিলে ই নিজকে হানি হানি মাৰি পেলাব। এলকহলে বৃশ্চিকক পাগল কৰি দিয়ে। ৮ নম্বৰ, আপুনি বাৰু দিনটোত কিমান সময় শুৱে? এটা জীৱ আছে যিয়ে একেবাৰে নুশুৱে। অচিনাকি জীৱ নহয়, ই হৈছে আপোনালোকৰ একেবাৰে চিনাকি জীৱ পৰুৱা। হয়, আপোনালোকে ঠিকেই শুনিছে, পৰুৱাই একেবাৰে নুশুৱে আৰু ইয়াৰ হাওঁফাওঁ নাথাকে। ৯ নম্বৰ, শামুকৰ বিষয়ে আমি আগৰ ভিডিঅ'টোতো এটা আচৰিত লগা কথা আপোনালোকক জনাইছোঁৱেই। ইয়াৰ আন এটা আচৰিত লগা কথা আপোনালোকে জানিব বিচাৰেনে বাৰু? শামুকৰ চকুকেইটা কাটি দিলে ই আকৌ জন্ম হয়। হয়, শামুকৰ চকুকেইটাত আকৌ জন্ম কৰা ক্ষমতা থাকে। ১০ নম্বৰ, সন্ধিয়া জোনাকী পৰুৱা দেখি বহুত ভাল লাগে নহয়নে বাৰু? বহুত লোকে ইয়াক ধৰিবলৈ মানাও কৰে। কিন্তু আপোনালোকে জানেনে, জোনাকী পৰুৱাই নাকামোৰেও নাহানেও আৰু ই বেমাৰ কঢ়িয়াই নানে। সেইবুলিয়ে কাকো জোনাকী পৰুৱা ধৰি বন্দী কৰি থ'ব নিদিব বা নিজেও নাৰাখিব। ১১ নম্বৰ, উত্তৰ মেৰু বা দক্ষিণ মেৰুত বগা ভালুক থাকে। বগা ভালুকক ইংৰাজীত পলাৰ বিয়াৰ বুলি কয়। বগা ভালুক দেখিবলৈ বিশাল আকাৰৰ হয়। কিন্তু আপোনালোকে জানেনে, বগা ভালুকৰ নোমবোৰ বগা হয়, কিন্তু ইয়াৰ ছালটো ক'লা হয়। নোমবোৰৰ কাৰণে ইয়াক বগা দেখি আৰু ই বৰফত সহজতে চিকাৰ কৰিব পাৰে।
12 নম্বৰ ভেকুলীয়ে সৰু কীট পতংগ আদিবোৰ খাই জীয়াই থাকে কিন্তু আপোনালোকে জানেনে ভেকুলীয়ে খোৱা পাছত বমি কৰিব নোৱাৰে ভেকুলীয়ে যদি বমি কৰে ইয়াৰ পেটৰ অংগবিলাক ওলাই পৰিব 13 নম্বৰ বাদুলি বহুত প্ৰজাতিৰ থাকে তাৰে এটা প্ৰজাতি গুহাত বাস কৰে এই গুহাত বাস কৰা বাদুলিৰ এটা আচৰিত লগা আচৰণ আছে সেইটো হৈছে বাদুলিয়ে গুহা এৰুতে সদায় বাওঁ ফাললৈ গতি কৰে এইটো কিয় হয় আজিলৈও কোনেও সন্ধান দিব পৰা নাই 14 নম্বৰ আমাৰ অসমৰ জাতীয় সম্পদ হৈছে এটা খৰ্গ থকা গড় আপোনালোকে অসমৰ অভয়াৰণ্যসমূহত গড় দেখিছে আৰু আপোনালোকে সহজতে অনুমান কৰিব পাৰিব যে গড়ৰ খৰ্গটো কিমান কঠিন হয় ই এটা মানুহৰ ছাল সহজতে ফালি দিব পাৰিব কিন্তু এই কঠিন খৰ্গটো কিহেৰে গঠিত বাৰু আপোনালোকে জানেনে জানি আপোনালোকে আচৰিত হ'ব যে এই খৰ্গটো গড়টোৰ চুলিৰে গঠিত হয় ইয়াৰ চুলিৰ ঘনত্ব ইমানেই ঘন হয় যে শিলৰ দৰে কঠিন হৈ যায় 15 নম্বৰ মাছে কিমান তীব্ৰতাৰে সাঁতুৰিব পাৰে আপোনালোকে জানে মাছসমূহ চকুৰ প্ৰচাৰতে ইঠাইৰ পৰা সিঠাইলৈ যাব পাৰে কিন্তু সমুদ্ৰত নিজকে শিকাৰীৰ পৰা বচাই ৰাখিবলৈ মাছ বা আন জীৱসমূহ বহুত তীব্ৰ হোৱাৰ প্ৰয়োজন হয় এই তীব্ৰতা সকলোৱে নাপায় কিন্তু আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ তীব্ৰ মাছবিধৰ নাম কি ইয়াৰ নাম হৈছে ইণ্ডো-পেচিফিক সেলফিছ এইবিধ মাছে প্ৰতি ঘণ্টাত 68 মাইল অতিক্ৰম কৰে 16 নম্বৰ আপোনালোকে কুকলুঙা দেখিছেনে আপোনালোকে স্ক্ৰীনত যিটো দেখিছে ইয়ে হৈছে কুকলুঙা যাক ইংৰাজীত কেমেলিয়ন বুলি কোৱা হয় আপোনালোকে জানেনে এই জীৱটোৱে শিকাৰীৰ পৰা বাচিবলৈ বা শিকাৰ কৰিবলৈ নিজৰ গাৰ ৰং সলোৱাৰ উপৰিও বিশেষ ভাৱনা আৰু প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গাৰ ৰং সলনি কৰিব পাৰে কি জীৱৰ দাঁত আটাইতকৈ দীঘল হয় বুলি আপোনালোকক প্ৰশ্ন কৰিলে আপোনালোকে চাগে হাতী বুলিয়ে ক'ব কিন্তু এটা জীৱ আছে তাৰ তুলনাত হাতীৰ দাঁত বহুত সৰু বুলি ক'ব পাৰে এই জীৱটো হৈছে নাৰৱেল নামৰ এটা মাছ ইয়াৰ দাঁতৰ দৈৰ্ঘ্য 10 ফুটলৈকে হয় 18 নম্বৰ বাঘে বিভিন্ন জন্তু শিকাৰ কৰি জীৱন নিৰ্বাহ কৰে বাঘৰ নিজা এলেকা থাকে আৰু এই এলেকাত অন্য বাঘ বা শিকাৰী জন্তু সোমালে বাঘে তাৰ গুজৰণিৰ দ্বাৰা সতৰ্ক কৰি দিয়ে আপোনালোকে জানেনে বাঘৰ এই গুজৰণি 2 মাইল আঁতৰৰ পৰা শুনা যায় বাঘৰ গুজৰণি বহুত শক্তিশালী হয় 19 নম্বৰ আপোনালোকে বাৰু মিছা মাছ খাই পাইছেনে খাই বহুত ধুনীয়া লাগে নহয়নে কিন্তু আপোনালোকে জানেনে মিছা মাছৰ কলিজাটো ইয়াৰ মাথাতহে থাকে গতিকে ইয়াৰ মাথাটো খালে ইয়াৰ কলিজাটো খোৱা যায় 20 নম্বৰ আপোনালোকে বাৰু পাৰ চৰাই কিমান বুদ্ধিমান বুলি ভাবে আচলতে পাৰ বহুত বুদ্ধিমান হয় ই অংক কৰিব পাৰে হয় 2011ত এটা অধ্যয়নৰ পৰা গম পোৱা গৈছে যে পাৰই বান্দৰৰ দৰে কিছু অংক কৰিব পাৰে সেই বুলি আপুনি আপোনাৰ ল'ৰা-ছোৱালীৰ অংকবিলাক ঘৰৰ পাৰজনীক কৰিবলৈ নিদিব দেই আজিলৈ ইমানতে সমাপ্ত কৰিছো আমি আকৌ এনে ধৰণৰ ভাল লগা তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহি থাকিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে পোনপ্ৰথমে চাব পাৰে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শেয়াৰ কৰি দিবলৈও নাপাহৰিব আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছো ধন্যবাদ